Hey guys, welcome back to our YouTube channel. Our YouTube channel is আপোনালোকক স্বাগতম জনাইছো। আজি আমি এঠাইত আছোহি ভগামুৰ বুলি কয় না? ভগামুৰত আছোহি এটা সৰু ভিডিঅ'ৰ শুটিংৰ কাৰণে। শুটিং মানে কি আৰু ইনি অলপ উলাই ৰেডি এখেত দেই। সো মানে মই এইটো পাত নলম মানে এইটো ভিডিঅ'ত আমি মই নুঠিম মই কেমেৰামেন হম সো লেটস গো ভিডিঅ'টো আৰম্ভ কৰো আৰু ভিডিঅ'টো চাব দেই সকলোৱে যাও ভিডিঅ'টো আজি একদম বেলেগ ধৰণৰ হ'বলৈ গৈ আছে হা স্কিপ নাই বগা উঠি চলো এতিয়া বস্তুবোৰ বিচৰাহে লাগে গৰু এজনী লাগে এতিয়া আমাৰ ৰাতিপুৱা এতিয়া ক'ত বিচাৰোঁগে গৰুজনী এতিয়া পালে গৰুজনী এয়া শ্বুটিঙৰ মাজত গাড়ী চাৰি ৰখাই চাই থৈ গৈছে একেবাৰে যতে পাং তাতে গা ধুৱাই থৈ আহিম আজি কি হৈছে এইকেইজনী কি হৈছে মানে অথনিৰ পৰা এনেকুৱা কৰি আছে সিহঁতি এবাৰ ভালকে কৰিব লাগিব কি হৈছে তোমালোকৰ ৰিয়েকচন দিছে ন মোৰ ইমান হাঁহি উঠিছে মোৰ কেমেৰামেনৰ ভাগৰ লাগি গৈছে চোৱাচোন কিমান দিছে বেলি আহি মূৰৰ ওপৰত সেইটো কাৰণে সোনকালে কৰা এইবাৰ অলপ জিৰণি কেনে লাগিছে সৰু একদম ঘামি গৈছে গৈ তোমাৰ কেনেকুৱা লাগিছে মোৰ ভালেই লাগিলে কিন্তু গৰম কিন্তু ৰ'দটো পুৰা ডাঙৰ দিছে ভালে হ'ল আমাৰ কাৰণে আপুনি যাব একদম পানী উঠাইছে চলো কোনফালে কোনোবা ফালে হ'লে শ্বুটিং চাবলৈ স্কুলীয়া ষ্টুডেণ্ট আহি ৰৈ আছেহি ধুনীয়াকে বিগাৰি আছে সোনকালে কৰা হে গৰম উঠিছে খাম শ্বুটিং খতম পেচা হজম পুৰা দৌৰিছা ন কেনেকুৱা লাগিলে হয় মজা ন আমাৰ লগত আৰু আইতা এজনীয়ে মানে শ্বুটিং কৰিছে আইতা চাওক কেনেকুৱা লাগিলে শ্বুটিং কৰি মজা লাগিলে ধন্যবাদ দেই আৰু এটা হেৰি চিন লৈ লওঁ ৰাতিপুৱা ভিডিঅ'টো চালে আৰু এতিয়া দুপৰীয়া হ'লগৈ এইবোৰ দেখি গম পাইছে শ্বুটিঙৰ কাৰণে হেৰি কৰি আছোঁ সাজু মানে ভিডিঅ'টো কৰা হৈ গ'ল এতিয়া পিঠা খুন্দাৰ লগতে জড়িত ইয়াত খুন্দি আছে আৰু ইয়াত ঢেৰ মানুহ আমি মানে কি হ'ল আইতাহঁতৰ খুন্দি আছিলে আইতাহঁতৰ পিঠাতে আমি বহি দিলোঁহি আমনি কৰিলোঁ আমি আমি ভিডিঅ' কৰিছিলোঁহি এই খুৰীহঁতৰ ঘৰত আমনি কৰিলোঁ আৰু ন অকণমান মোক কেনেকুৱা ধুনীয়া লাগিছে তুলিলোঁ চবকে তুলিলোঁ আমাৰ মানে আজি কেইবাটাও শ্বুট লোৱা কথা আছে এটা দেখালোঁ আৰু বাকীখিনি কিজানি সময় নহ'ব চাগে সেইকাৰণে এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টোৰ মানে চেনেল এটা নতুন আছে কমেডি NNP বুলি আমাৰ তিনিজনী আৰু আমাৰ ভিডিঅ'কেইটা চাব কেনেকৈ জনাব কমেণ্টত মোৰ খবৰটো কৈ দিয়া ইয়াৰ আছে পূজা গুণগুণ বিহু বুলি চাই কিনে ছাবস্ক্ৰাইব কৰি দিব দেই সকলোৱে যেন মৰম দিয়ে যেন ভিডিঅ'টো আৰু আমাক আগবাঢ়ি যাবলৈ অকণমান মানে উৎসাহ দিয়ে আৰু কমেণ্ট এটা লিখিব নতুন চেনেল পটককৈ নাপাব সকলোৱে সেইটো কাৰণে সকলোৱে শ্বেয়াৰ কৰি দিব তো বাই বাই ভিডিঅ'টো চাই কমেণ্টত জনাব নাপাহৰিব কিন্তু দেই বাই বাই